নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজি এটা নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। এতিয়া আপোনালোকে জানিব খোজে যে যিকোনো ফটো এখনৰ বেকগ্ৰাউণ্ড কেনেদৰে দিব বা সলনি কৰিব পাৰি, বা বৰ্তমান লকডাউনৰ সময়ত নতুন এটা ট্ৰেণ্ড দেখিব পাইছে যে হোৱাটছআপ এপত নিজৰ ডিজাইন হিচাপে তেওঁলোকক হোৱাটছআপ ডিপি বা এপ ৰাখিব পাৰিছে। যেতিয়া আপোনালোকেও কৰিব বিচাৰিছে তেনেহ'লে আহক ভিডিঅ'টোলৈ আগবাঢ়ো। যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ কাষতে থকা ঘণ্টাটো বজাই দিব। আহক তেনেহ'লে ভিডিঅ'টোলৈ আগবাঢ়ো। প্ৰথমতে আমি প্লে ষ্ট'ৰলৈ যাব লাগিব। প্লে ষ্ট'ৰত গৈ চাৰ্চ কৰিব লাগিব। এপ্লিকেশ্যনটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা গৈ আপোনালোকে ইনষ্টল কৰিব পাৰিব। পিক্সআৰ্ট এই এপ্লিকেশ্যনটো ইনষ্টল কৰিব লাগিব, যিটো এপ্লিকেশ্যন হৈছে 500 মিলিয়ন ডাউনলোডছ। এইটো মোৰ অলৰেডি ডাউনলোড হৈ আছে, সেইকাৰণে মই অ'পেন কৰি দিলোঁ। ইয়াতে পিক্সাৰটো গুচি আহিলোঁ। আপোনালোকে যেতিয়া ইনষ্টল কৰিব তেতিয়া আপোনালোকক কিছুমান পাৰ্মিশ্যন ল'ব, আপোনালোকে অ'কে কৰিব জাষ্ট। মোৰ এপ্লিকেশ্যনটোৰ লগত ফটো গেলাৰী সংযোগ হৈ আছে। তাৰ পৰা মই যিকোনো এখন ফটো বাছি ল'ব লাগিব। ইয়াৰ পৰা যিকোনো এখন ফটো মই বাছি ল'লোঁ। ইয়াৰ পৰা মই কাট কৰিলোঁ। আৰু বহুতো অপশ্যন আছে আপোনালোকেও কৰিব পাৰে। কাটটো লৈ মই চাইজটো অলপ বঢ়াই দিলোঁ, 30 কৰি ৰাখিলোঁ। আপোনাৰ সুবিধাৰ্থে আপোনালোকেও বঢ়াই ল'ব পাৰে যিমানখিনি লাগে। এইখিনি সম্পূৰ্ণৰূপে কালাৰটো দি ল'লোঁ। যিহেতু আপোনালোকে যদি ডাটাটো অন কৰিলে তলত দেখা এই বাটনটো লওঁ, আপোনালোকে কাট কৰিব পাৰে নেটৰ কানেকশ্যন সংযোগ কৰি ল'লে। যিহেতু মই কৰা নাই, মই আপোনালোকক চিম্পুলকৈ দেখাইছোঁ। সম্পূৰ্ণকৈ কৰি ল'লোঁ, আপোনালোকে সম্পূৰ্ণ কৰিব লাগিব। ইয়াৰ পৰা ওপৰৰ পৰা এইনো কৰি ল'লোঁ। কৰিলে মই ওপৰৰ পৰা ক্লিক কৰি দিলোঁ। ইয়াৰ পৰা মই পিক্সাৰটো এবাৰ ক্লিক কৰি লৈ এই বেকগ্ৰাউণ্ডটো মই নোহোৱা কৰি পেলালোঁ। এই বেকগ্ৰাউণ্ডটোৰ পৰা মই যিকোনো এখন ফটো দিবলৈ মই চেষ্টা কৰিম। ছেভ কৰি ল'লোঁ। ইয়াৰ পৰা যিকোনো দিব পাৰি, এডিট ফটো আৰু স্ক্ৰীন ফাইল, যিকোনো স্ক্ৰীন ফাইল এখন দি ল'ব লাগিব প্ৰথম। তাতে ইমেজো থাকে, ইমেজ থাকে, বেকগ্ৰাউণ্ড ইমেজ। মই ইমেজত গ'লোঁ। ইমেজত গৈ আপোনাৰ বেকগ্ৰাউণ্ডো বেলেগ দিব পাৰে, বা ইমেজ আপোনালোকে তুলি থোৱা যিকোনো ফটো দিব পাৰে। ফটোটো আপোনালোকে চাই চিলেক্ট কৰি ল'ব যিকোনো এখন। মই যিকোনো এখন ফটো, ডাইৰেক্ট এটা ইমেজৰ ফটো এখন মই যিকোনো এখন দি ল'লোঁ। ইয়াৰ পৰা চিলেক্ট কৰিলোঁ, মই যিকোনো এখন ফটো দিলোঁ। আপোনালোকে যিকোনো ফটো দিব পাৰে। মই যিকোনো ইয়াৰে এখন ফটো চিলেক্ট কৰি ল'লোঁ। এয়া আপোনালোকে চাওক, অলপ আগুৱাই দিছোঁ। যিহেতু মই সম্পূৰ্ণ ভালকৈ আপোনালোকক কৰি দেখাইছোঁ, আপোনালোকে এনেদৰে কৰিব পাৰে। মই ভাল নহ'ব পাৰে, কিন্তু আপোনালোকেও ঠিক এনেদৰে কৰিব পাৰে। আৰু গেলাৰীত গৈ ছেভ কৰি দিলোঁ। ছেভ হৈ থাকিলে আপোনাৰ ফাইললৈ গ'ল। এনেদৰে আপোনালোকে অতি সহজতে ফটো এডিটিং আৰু ফটোৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰিব।